আমি এতিয়া বামনিগাং ৰেল ষ্টেচনত আছোঁ। বৰ্তমান আমি এতিয়া এই দাদাৰ লগত আমি যাম গুৱাহাটী মালিগাঁও বজাৰত। ক'ত যাম আমি আজি? ক'ত যাম আমি? মালিগাঁও যাম। মালিগাং বজাৰত বজাৰ চাব যাম আমি। যাম বঢ়িয়া কৰি বজাৰত যাম না আমি এতিয়া। বজাৰ ৰেলখনটো আহিলে ৰেল আহি আমি উঠিমেই এইবাৰ। 9টা বজাত যাই পাম। বঢ়িয়া যাই পাম না 9টা বজাত না? বঢ়িয়া অ'কে অ'কে গৈ আছোঁ। জানে নেকি মানৱ মানে মই তোমাক কাম ভাল বৰ্তমান আমি এতিয়া ঘৰত যাই আছোঁ। আমাৰ ছয়গাং বিডিয়াত আমাৰ ৰেলখন অকণমান বেয়া হৈছিলে আৰু লগতে এটা বৰষুণিয়া মাৰিলে ৰাইজত, সেইকাৰণে বৰ্তমান ৰেলখন ৰাখি দি আহিছিল ইয়াতে। আমি এতিয়া বঢ়িয়া কৰি গৈ আছোঁ। আমি এতিয়া ইঞ্জিন ফালিছে, আমি যাব পাৰিম নে নাই? এতিয়া বৰ্তমান গেৰাণ্টি হোৱা নাই, ভালেই হ'ল না বেয়াই হ'ল। এতিয়া আৰু বঢ়াই দিছিল গাড়ী। তাৰমাজত ইঞ্জিনে লোড ল'ব পৰা নাই। ইঞ্জিনে লোড ল'ব পৰা নাই। আমি বৰ্তমান যাম এতিয়া, হয় না নহয়? ক'ত যাম আমি? আমি বামনিগাঁও তাতে আমাৰ বাহনখন আছে, তাতে আমাৰ বাহনখন আছে। বঢ়িয়া। আমি ক'ত গৈছিলোঁ? আমি মালিগাঁও, গুৱাহাটী মালিগাঁও। কি কামত গৈছিলোঁ আমি? গুৱাহাটী মালিগাঁও কিবা ডাঙৰ বিশেষ কাম আছিল না? ডাঙৰ একজন মানুহ লগ ধৰিবলৈ গৈছিলোঁ। বৰ্তমান সেই অফিচত থাকে, সেইকাৰণে আমাৰ লগ ধৰোঁতে অলপ দেৰি হ'ল। যাওঁতেও আমি ৰেলত গৈছোঁ, আহোঁতেও আমি ৰেলত এতিয়া বৰ্তমান হৈছোঁ। বৰ্তাত অলপ অসুবিধা হৈ গ'ল, সেইকাৰণে আমি এতিয়া ৰেলত যাই আছোঁ। বৰ্তমান চবতছে পাছৰ ডাব্বাটোত আমি বহিছোঁ। ভাগ্য ভাল, আমি ৰেলখন দৌৰিহে পোৱা গ'ল ৰেলখন, হয় না নহয়? বৰ্তমান আমি আজাদীত ঘৰ যাই পাম, 7টাত মুঠত ক্লিয়াৰ ঘৰ যাই পাম। একদম ক্লিয়াৰ। ঠিক আছে, এইবাৰ ভালে যাম আমি। ভালে যাম। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো চাই থাকিব। বঢ়িয়া। আমি এতিয়া বৰ্তমান বামনিগাঁও বিডিয়াত আছোঁ। বৰ্তমান আমি গৈ আছোঁ ছয়গাঁও বিডিয়া না? হয়। এতিয়া আমাৰ ষ্টাৰ্ট হৈ গ'ল গাড়ী। এতিয়া আমি গৈ আছোঁ ৰেলৱে ষ্টেচন পাম। ছয়গাঁও ৰেল ষ্টেচন, তাৰপিছত আমি বামনিগাঁও পাম। বঢ়িয়া। আমি এতিয়া বঢ়িয়া কৰি গৈ আছোঁ নাকি? গাইজ বৰ্তমান পৰণে আহি পালোঁ আমি বামনিগাঁও ষ্টেচনত। মোৰ এতিয়া বাইক থোৱা আছে। বৰ্তমান বাইকখন লৈ কিনে আমি এতিয়া ঘৰলৈ যাম দাদাৰ লগত। এইখন বাইকখন মোৰ, সেইকাৰণে বাইকখন ল'ম আৰু আমি এতিয়া ঘৰলৈ যাম।